हेलो गाइस কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে আৰু আমিও ভালে আছো আমাৰ আন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই ক'ত আছো জানে নে এইখন স্কুলত এইয়া দেখিছে এই কিতাপখন দিয়া লৈ যা আৰু এইফালে স্কুলত আমাৰ ল'ৰাটোক এডমিশ্যন দিব আহিলো আৰু স্কুলখনৰ পৰিৱেশটো চাওকচোন কিমান ধুনীয়া সঁচাকে মই আজি ফাৰ্ষ্ট আহিছো কিন্তু বহুত ভাল লাগিছে ভাবিলো আপোনালোকক ভিডিও এটা কৰি দেখাও তাত হ'ল এই ফটো টিকলি ক'ত আহিলা ক'ত যাবা হে ল'ৰাক এডমিশ্যন দিয়া হ'ল হয় নেকি সুহান ক'ত যাবা আজি এতিয়া যাব ওলাইছো ল'ৰাটোক লৈ স্কুলত ল'ৰাক এডমিশ্যন দিওঁগৈ বুলি স্কুলখনত কথা শুনি আছে চবে কৈ আছে ভাল বুলি গতিকে ভাবিলো আজি এবাৰ চাই আহোঁগৈ স্কুলখনৰ পৰিৱেশটো কেনেকুৱা তাৰপিছত এয়া স্কুল মই পালোঁ আহি বুঢ়া ৰৌধলা আদৰ্শ প্ৰাথমিক বিদ্যালয় দেখিছে স্কুলখনত আজি প্ৰথম আহিছোঁ গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু ল'ৰাটো খুব ইচ্ছা এইখন স্কুলত পঢ়িব বুলি সি তাৰ লগৰ কেইজনমান বন্ধু এইখনতে পঢ়িছে গতিকে সিও পঢ়িছে গতিকে তাক লৈ আহিলোঁ ইয়াত চাই থাকক ভিডিঅ'টো আৰু স্কুলখনৰ প্ৰথম সোমাই মোৰ ইমান ভাল লাগিছে পৰিৱেশটো গতিকে ভাবিলোঁ ভিডিঅ'টো বনাই আপোনালোকক দেখাওঁ দেখিছেনে কি ধুনীয়াকৈ ফটোবোৰ সজাই থৈছে আৰু এইটো অফিচ ৰুম হয় বহুত ধুনীয়াকৈ সজাইছে আজি বহুত বেছি ভিডিঅ' কৰিব পৰা নাই আকৌ কেতিয়াবা গ'লে আপোনালোকক ভালকৈ দেখুৱাম আজি যিখিনি মানে পাৰিছোঁ তাকে দেখাইছোঁ কমকৈ কৰিছোঁ মানে সময়ো কম আৰু জল্দি কৰিব লগা হ'ল গুচি আহিব লাগে যিহেতু মই ঘৰত গতিকে অলপ কৰি আপোনালোকক দেখাইছোঁ দেখিছেনে কি ধুনীয়াকৈ হাতেৰে নিজ হাতেৰে এইবিলাক কাম কৰিছে কাগজেৰে বনোৱা বস্তু ফুলদানিবোৰ দেখিয়ে খুব ভাল লাগি গৈছে ইমান পৰিপাটি আৰু ইমান চাফ চিকুণ আপোনালোকে দেখিয়ে চাগে গম পাইছে স্কুলখন আৰু বস্তুবোৰ সজাই থৈছে চৰাই বাঁহ বনাই থৈছে দেখিছে কিমান ধুনীয়াকৈ বনাইছে মোৰ স্কুলখনত সোমাই কিবা মনটো বহুত ভাল লাগি গৈছে আৰু ল'ৰাই সোমাই কৈছে মা মই আজি নাযাওঁ স্কুলখনত থাকিম একচুৱেলি মই প্ৰথম আজি গৈছোঁ তাক দেখাবৰ কাৰণে স্কুলখন পৰিৱেশটো চাই আহোঁ কেনেকুৱা হয় গতিকে গৈ পেলাই সি কৈছে যে মই আজি নাযাওঁ বুলি কৈছে তাৰমানে ইমান ভাল লাগিছে স্কুলখনত থাকি আৰু ৰুমটো চাওকচোন কিমান ধুনীয়াকৈ সজাই থৈছে বস্তুবোৰ পৰিপাটি দেখিবই ভাল লাগে চব বস্তু আঁকা হৈ আছে ফল মূল হওক আৰু বেলেগ 1 2 1 2 ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে সহজ হয় এই ছবিবোৰ ধুনীয়াকৈ আঁকি থৈ দিছে বছৰৰ মাহকেইটা জানুৱাৰী ফেব্ৰুৱাৰী ইংলিছত ধুনীয়াকৈ লিখি থৈ দিছে ল'ৰা ছোৱালী পঢ়িবলৈ সহজ হ'বৰ বাবে আৰু এইফালে ফল মূলৰ চাট ধুনীয়া মানে কি ক'ম স্কুলখন বহুত ধুনীয়া আৰু এনেকুৱা স্কুলত সঁচাকৈ ল'ৰা ছোৱালী গ'লে কেতিয়াও আহিব নোখোজিব মন বহিবই তাত সেইটো কাৰণে মোৰ ল'ৰাটোৱে কৈ আছে যে এখন স্কুল খুব ধুনীয়া মা মই তাক লৈ গ'লোঁ আজি ফাৰ্ষ্ট টাইম গৈয়ে তাৰ মন বহিছেই সি ঘৰত আহিব খোজা নাই আৰু বাইদেউজনীয়ে ক'লে একো নহয় থাকক তাক আহি থাকিব দিবা আপোনালোকৰো চাগে ভাল লাগিব মানে চাই পেলাই যিহেতু স্কুলত ইমান ধুনীয়াকৈ পৰিপাটিকৈ মানে ইমান চিজিলত আৰু ইমান ধুনীয়া ছবি মই মানে দেখাই নাই এনেকুৱা যিমান আগতে গৈছোঁ বেলেগ স্কুলত মই মানে এখন স্কুলৰ নিচিনা পোৱা নাই আমিও একচুৱেলি স্কুল পঢ়ি আহিছোঁ হয়তো আমাৰ স্কুলতো এনেকুৱা নাছিলে কিন্তু এইখন স্কুল সঁচাকৈ ক'বলগীয়া ইমান ধুনীয়া চাওকচোন একচুৱেলি নিজৰ ঘৰখনতো ইমান ধুনীয়াকৈ সজোৱা নাযায় স্কুলখন যেনেকুৱা আৰু ভিতৰৰ পৰিৱেশটো যিমান ধুনীয়া সঁচাকৈ বাহিৰৰ পৰিৱেশটো ইমানেই ধুনীয়া চাওকচোন বাগিচাখন ইমান ধুনীয়াকৈ সজাইছে সকলো ধৰণৰ ফুল পাব আপুনি ইয়াত আৰু ফলৰ গছো আছে ফল মূলো ৰুইছে আৰু পাচলিও আছে পাচলি নিজে ৰুই লৈছে বাইদেউজনীয়ে আৰু
সেয়া পাচলিকে কাটি ধুনীয়াকৈ ল'ৰা ছোৱালীক দুপৰীয়া আহাৰৰ বাবে যোগান ধৰে আৰু নেচাৰেল খাদ্য হয়। বজাৰৰ পৰা ইমান কিনি নানে, যিহেতু নিজে লগাই লয়, তাত লাগে আৰু তাৰ পৰা ধুনীয়াকৈ ছিঙি বনায়। ফুলবোৰ দেখিছে কি ধুনীয়াকৈ ফুলি আছে। আমাৰ ঘৰতো কিজানি এনেকুৱা নাই, আমিও ইমান নোৰোঁ, ইমান মানে যত্ন নকৰোঁ বস্তু মানে গছ গছনিবিলাক, যিহেতু বাইদেউজনী ইমান ধুনীয়াকৈ পৰিপাটিকৈ সজাই ৰাখিছে। মানুহ ঘৰতো ইমান ধুনীয়াকৈ নাৰাখে। পুলিবোৰ টাবত ভৰাই ভৰাই কিমান ধুনীয়াকৈ ৰাখিছে দেখিছে, দেখিব বহুত ভাল লাগিছে। ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব। আকৌ কেতিয়াবা গ'লে ইয়াতকৈ ভালকৈ আৰু মই বনাই ভিডিঅ' আপোনালোকক দেখাম। আজি ইমানখিনিয়ে দেখাইছোঁ, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। স্কুলখন শিক্ষাৰ ক্ষেত্ৰতো বহুতো উন্নত হয়। এইপিনে আমাৰ পুৰণা ঘৰটো আজি ভাঙা হৈ আছে আৰু ভাঙি আছোঁ। এজন ওপৰত উঠি টিং খুলি আছে আৰু মই তলৰ পৰা ভিডিঅ' কৰি আছোঁ। আমাৰ জন্ম হোৱা আগত বনোৱা ঘৰ আছিলে এইটো। বহুত বেয়া লাগিছে আজি ঘৰটো ভাঙিব লগা আছে, কিন্তু ঘৰটো নাভাঙিলেও নহয়। এই ঘৰটোত আমি আকৌ ইয়াতে ঘৰ এটা বনোৱা হ'ব আছাম টাইপ, সেইটো কাৰণে এই ঘৰটো ভাঙিব লগা হ'ল। তাকে আজি বিহুৰ বন্ধৰ পাই ঘৰৰ কামো কৰি আছোঁ। ঘৰত টিং পাত খুলি বেৰবোৰ খুলি আছোঁ। এয়া ফাইনেলি আমাৰ ঘৰটো ভাঙা হৈ গ'ল আৰু এইখিনি জেগাতে আমাৰ ঘৰটো বনোৱা হ'ব। এইটো ঘৰটো আপোনালোকক ভিডিঅ'ত মই দেখুৱাম বাৰু, কেনেকুৱা চাইজৰ ঘৰ বনাওঁ আৰু কেনেকুৱা ষ্টাইলৰ। আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব। আছাম টাইপৰ ঘৰ বনাম এইটো, সেইটো কাৰণে আমি আজি এই ঘৰটো ভাঙি দিলোঁ। আমাৰ ভাইটোৰ কাৰণে এইটো ঘৰ বনাব লৈছোঁ আৰু আমি বুধবাৰে খুঁটা পুতিম। আৰু এই ঘৰটো এতিয়া আমি চিম্পুলকৈ বনাই লৈছোঁ, সি থাকিবৰ কাৰণে ভাইজন। এয়া টেম্পৰাৰী এটা ঘৰ বনাই লৈছোঁ 2-3 মাহ চলিবৰ কাৰণে। আৰু আমাৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনে পায় জনাবচোন। আৰু মই বহুত দিন হ'ল আছাম টাইপৰ ঘৰৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পৰা নাই বাৰু। এই ঘৰটো আকৌ এতিয়া আজিৰ পৰা কাম ষ্টাৰ্ট কৰিছোঁ, ৰিং চিং বনাই আছোঁ মই। আমি বুধবাৰে খুঁটা পুতিম আৰু কেনেকুৱা চাইজৰ ঘৰটো বনাওঁ আপোনালোকক ভিডিঅ'ত মই জনাই দিম। মই আজিৰ পৰা বিহু বন্ধ পাই ঘৰত আছোঁ আৰু কামত যোৱা নাই, আৰু এই ৰিং বনাই আছোঁ। আমি 3 চুটা ৰ'দ 3ডালকৈ দি ঘৰটো বনাম। 4টা ৰুম হ'ব আৰু বাৰান্দা এখন থাকিব তাৰ লগত। ৰুম কিমান হয় মই নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণখিনি জনাই দিম প্ৰস্তুতি লৈ। মই ৰিং বনাই আছোঁ আমাৰ ল'ৰাটো, আৰু হাতুৰীটো লৈ সিও কইল বনাই আছে। আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।